বন্ধুগণ সকলোকে মই স্বাগতম জনাইছো আজিৰ এক নতুন ভিডিঅ' লৈ। আমি সকলোৱে জানোৱে যে 4.0 আৰম্ভণি হৈ গৈছে। এই ক্ষেত্ৰত মোদী চৰকাৰে কিছু নতুন খবৰৰ মাজেৰে আশাৰ বতৰা লৈ আহিছে। সাধাৰণ ৰাইজৰ আৰ্থিক অৱস্থাৰ ওপৰত চকু ৰাখি চৰকাৰে নতুন পেকেজ ঘোষণা কৰিছে। এই ক্ষেত্ৰত সাধাৰণ ৰাইজৰ বাবে কি কি ধৰণৰ সুবিধা আহি পৰিছে এই আমি জানিম। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিলে আপোনালোকে সকলো বুজি পাব। তাৰ আগতে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ'টি চাওঁ আহক। मैं आज एक विशेष आर्थिक पैकेज की घोषणा कर रहा हूं। ये आर्थिक पैकेज आज जिस आर्थिक पैकेज का ऐलान हो रहा है उसे जोड़ दें तो ये करीब करीब 20 लाख करोड़ रुपए का है। 20 लाख करोड़ रुपए का है ये पैकेज। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 20 লাখ কোটি টকাৰ যি পেকেজ ঘোষণা কৰিলে তাৰ পৰা আমাৰ সাধাৰণ ৰাইজ কিদৰে উপকৃত হ'ব। এই ক্ষেত্ৰত লৈ আহিছে চৰকাৰে কৃষকসকলৰ বাবে এটা ভাল খবৰ। अब से कुछ मिनट पहले देश के 1 करोड़ 1 लाख किसानों के खातों में इस योजना की पहली किस्त ट्रांसफर करने का सौभाग्य मुझे मिला, जिसको आपने तालियों के गाजे बाजे के साथ उसका स्वागत किया। मुझे बताया गया है कि देश के 21 राज्यों केंद्र शासित प्रदेशों के किसान इसमें शामिल हैं। इन किसानों को 2021 करोड़ रुपए अभी सीधे ट्रांसफर हो चुके हैं। बाकी किसानों को भी इसी तरह पहली किस्त के 2000 रुपये अगले कुछ हफ्तों में भी मिल जाएंगे और देश में करीब करीब 12 करोड़ किसानों के खाते में 2-2 हजार रुपये की पहली किस्त जमा होगी। भाइयों और बहनों, और मैं आपको बता दूं, ये तो अभी शुरुआत है। इस योजना के तहत हर वर्ष लगभग 75,000 करोड़ रुपए किसानों के खाते में सीधा पहुंचने वाले हैं। देश के वो 12 करोड़ छोटे किसान जिनके पास 5 एकड़ या उससे कम भूमि है, ऐसे सभी किसानों को इस योजना का सीधा लाभ मिलेगा। আগৰ পৰাই চলি অহা প্ৰধানমন্ত্ৰী কৃষক বিকাশ যোজনাৰ মাধ্যমেৰে চৰকাৰে 9.13 কোটি কৃষক পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা 18,253 কোটি টকা প্ৰদান কৰিছে। এই যোজনাৰ মাধ্যমেৰে কৃষকসকলে মাহিলী 2000 টকাকৈ তিনিবাৰৰ বাবে 6000 টকা তেওঁলোকে লাভ কৰিব পাৰিব। যদি আপুনিও এজন কৃষক বৰ্তমানলৈকে আপুনি এই সুবিধাসমূহ লাভ কৰা নাই তেন্তে আপুনি এতিয়াও অনলাইন এপ্লাই কৰিব পাৰে। আমি লিংকসমূহ তলত দি থৈছোঁ, আপুনি তাত গৈ অনলাইন এপ্লাই কৰিব পাৰে। ক্ষেত্ৰত যদি আপুনি কিবা জানিবলগীয়া থাকে বা বিশেষ অসুবিধাৰ সন্মুখীন হয় তেন্তে আপুনি আমাকো কমেণ্ট কৰি জনাব পাৰে। তলত কমেণ্ট বক্সত আপুনি কমেণ্ট কৰিব পাৰে কি ধৰণৰ অসুবিধা পাইছে। এই যিটো লিংক আহি আছে ইয়াৰ মাধ্যমে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে। ইয়াৰ বাহিৰেও আন কেইবাটাও যোজনা লৈ আহিছে। আমি বৰ্তমান আন এটা যোজনাৰ বিষয়ে কথা পাতিম, সেইটো হৈছে MSME। বৰ্তমানে আমি জানি লওঁ আহক MSME মানেনো কি। MSME মানে হৈছে মাইক্ৰ মিডিয়াম এণ্ড স্মল এণ্টাৰপ্ৰাইজ, লঘু মধ্য আৰু ক্ষুদ্ৰ ব্যৱসায়। देश के MSME यानी माइक्रो स्मॉल एंड मीडियम एंटरप्राइज के लिए छोटे उद्योगों के एक नए युग
एक नए अध्याय की भी शुरुआत होने वाली है। आप देख सकते हैं, ये हम भली भांति जानते हैं कि एमएसएमई या छोटे उद्योग हमारे देश में करोड़ों देशवासियों की रोजी रोटी का साधन है। ये एमएसएमई कृषि के बाद रोजगार देने वाला दूसरा सबसे बड़ा सेक्टर है। खेती अगर भारत की अर्थव्यवस्था की रीढ़ है तो एमएसएमई उसके मजबूत कदम है। कढ़ाई बुनाई से लेकर दवाई तक, खेत खलिहान से लेकर खेल के मैदान तक, वस्त्र से लेकर के शस्त्र तक, ऊन से लेकर के ऊर्जा तक, ऐसे अनेक क्षेत्रों में এই ক্ষেত্ৰত চৰকাৰে এওঁলোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত লোনৰ সুবিধা প্ৰদান কৰিছে। কাৰণে আপোনালোকে অনলাইন এপ্লাইসমূহ কৰিব পাৰিব। ইয়াৰ লিংকসমূহ আমি তলত দি থোৱা আছে স্ক্ৰীনত। ইয়াৰ বাবে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে বা চৰকাৰী বিভাগসমূহৰ লগত যোগাযোগ কৰিব পাৰে। বিষয়ে আপুনি সবিশেষ জানিবলৈ আমাৰ আগন্তুক ভিডিঅ'সমূহ চাই থাকিব। ভিডিঅ'টি চাই ভাল পালে এটা লাইক কৰিব আৰু সবিশেষ জানিবলৈ তলত কমেণ্ট কৰিব আৰু এনে ধৰণৰ ভাল খবৰসমূহ আনকো শ্বেয়াৰ কৰিব। তেন্তে আজিলৈ বিদায় লৈছোঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ মাজেৰে।